মানে দাম হলে বখাই খাব দাদাজনে বহুত হেল্প কৰিলে দেই আমাক Overhead bins above your allocated seats and small bags. মৰমৰ ভিউৱাৰসকল ডৰিন গগৈজ ব্লগছ এণ্ড মিউজিক ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ 2019 চনৰ পাছত এইটোৱে মোৰ প্ৰথম দীঘলীয়া যাত্ৰা বুলি ক'ব পাৰি ভালকে যাতে সেফ জাৰ্নি হয় ন হেপি এণ্ড সেফ জাৰ্নি হ'বলৈ আশীৰ্বাদ কৰিব দেই ওলাইছোঁ আৰু ডু ইউ স্লিপাৰত আৰু সঁচা কথা ক'ব গ'লে মই বাছৰ যে প্ৰথম স্লিপাৰত বহিছোঁ আগত কেতিয়াও মানে বহি নাই পোৱা ময়ো নাই পোৱা মোৰ ফাৰ্ষ্ট টাইম আৰু পিছদিনাখন মৰ্ণিং এয়া বিজুমণিহঁতৰ মাহীয়েকৰ ঘৰত গুৱাহাটীত এয়া তেওঁলোকৰ ডগী টাইগাৰ এইফালে এইফালে টাইগাৰ টাইগাৰ এইখন হৈছে গুৱাহাটীৰ এম বজাৰ য'ত মানে বহুত কম দামত ইমান ধুনীয়া বস্তুবোৰ পায় আপোনালোকে বস্তুবোৰ চাই গম পাইছে ধুনীয়া কম দামতে পায় দেই আপোনালোকে আহিব পাৰে ইয়ালৈ আৰু বেছিকৈ ভিডিঅ' কৰা নাই অলপ কৰি দেখাইছোঁ আৰু তাৰপিছত এয়া ভিনদৌয়ে আমাক এয়াৰপৰ্টত থ'বলৈ আহিছে এয়া বগলা নে কি বুলি কয় দেখোন ন এইখিনি জেগা বঙৰা বঙলা বঙৰা দাদাজনে বহুত হেল্প কৰিলে দেই আমাক এইটো আৰু নালাগে এয়া আপোনালোক সকলোৱে চিনি পাইছেই চাগে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো মই আচলতে আগতে ইমানবাৰ আহিছোঁ কমচে কম মই 23-24 বাৰ মই ফ্লাইট জাৰ্ণি কৰিছোঁ আগত পঢ়ি থকা অৱস্থাত কিন্তু কি হ'ল 2019 চনৰ পৰা মই যিহেতু ঘৰৰ ভিতৰত সোমাই গ'লোঁ আৰু এইবিলাকতো কিমান চেঞ্জ হৈ থাকে ন দিনে দিনে গতিকে অলপ পাহৰি যোৱা নিচিনা হৈছে আৰু এটা কথা মোৰ আকৌ জানে ফ্লাইট জাৰ্ণি টিকটবোৰ যে ডায়েৰীত মই চব আঠা লগাই সংৰক্ষণ কৰি থৈছোঁ কেতিয়াবা চাই এনেই আৰু ভাল লাগে সেইকাৰণে আৰু এয়া বাহিৰৰ পৰা চেক ইন কৰি আমি ভিতৰত সোমালোঁ এতিয়া আমি 7 নম্বৰ গেটলৈ যাব লাগিব দুইজনী ইয়াতে ৱেইট কৰি আছোঁ আৰু ৰৈ মেলি আৰু এয়া ফ্লাইটলৈ সোমাই গৈ আছোঁ মই আচলতে ভিডিঅ'বোৰ কৰি থওঁ মোৰ মেমৰিবোৰ সাঁচি ৰাখিবৰ বাবে ইউটিউবতে সাঁচি থওঁ কাৰণ ফোনত ইমান মেমৰি নাই গতিকে সেই আৰু কেতিয়াবা চায়ে ভাল লাগে এয়া ৰাতিৰ গুৱাহাটীখন ওপৰৰ পৰা কিমান যে ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়া লাগিছে অপূৰ্ব আৰু প্ৰায় 2 ঘণ্টামান যাত্ৰা কৰাৰ পাছত আমি গৈ দিল্লী এয়াৰপৰ্ট এয়া পালোহি দিল্লী এয়াৰপৰ্টত বৰষুণ দি আছিল আৰু বৰষুণ দি থকাৰ বাবে ভালো লাগিছিল কিয়নো কিমান গৰম হ'ব পাৰে আমি যিখিনি সময়ত গৈছোঁ আৰু দিল্লী এয়াৰপৰ্টত 6 ঘণ্টা ৱেইট কৰাৰ পাছত আমি চণ্ডীগড় এয়াৰপৰ্টলৈকে যাম তাৰ পৰাই এয়া চাওক দৌৰি এয়াৰবাছত উঠিছিলোঁ পুৱতি নিশা পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ দিল্লী এয়াৰপৰ্টৰ পৰা চণ্ডীগড়লৈ বুলি আৰু খুব বতৰটো ডাৱৰীয়া হৈ আছিল আকাশখন গোটেই মেঘে আৱৰি আছিলে কিবা এটা যেন যাত্ৰাটো ভয় লাগিছিল ভয় খাবলগীয়া কথাও এবাৰ মানে অকণমান দিল্লীৰ পৰা চণ্ডীগড়লৈ যোৱা ফ্লাইটখন খুব জোকাৰণি খাইছিল ডাৱৰত খুন্দা মাৰিছিল পাখিবিলাকে খুব হিলিছিল কিবা এটা ভয় লাগিছিল এবাৰ এয়া দিল্লীক বিদায় দিলোঁ আৰু আকাশখন চাওক কিমান ডাৱৰে আবৃত হৈ আছে লাহে লাহে ডাৱৰৰ মাজত সোমাই গ'লোঁ আৰু একো নেদেখা হৈ আহিলোঁ আৰু একমাত্ৰ ভগৱানকে চিন্তা কৰি যাত্ৰাটো আৰম্ভ কৰিলোঁ এই যাত্ৰাটোৱে মোৰ ফ্লাইট জাৰ্নিৰ ভিতৰত মানে আটাইতকৈ ভয় লগা আছিল চাওক আৰু এয়া আমাৰ চণ্ডীগড়খন বহুত মানে ভাৰতৰ ভিতৰত আটাইতকৈ চাফ চিকুণ ঠাই বুলি কোৱা হয় ইয়াক ইমানেই ধুনীয়া আপুনি নিজে চাওক
আৰু চণ্ডীগড়খনকে ভাৰতৰ পেৰিছ বুলিও কোৱা হয় খুব ধুনীয়া একদম ভাল লাগি যায় আৰু ভাল ভাল ঠাই কিছুমান ভিডিঅ' কৰিবলৈ নাপাওঁৱে পাৰ হৈ গুচি যায় মানে আপুনি ইয়াত লেতেৰা নেদেখে বহুত চাফ চিকুণ ভাৰতৰ ভিতৰত এইবিলাক ৰাস্তাৰ কাষে কাষে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে মানে এতিয়া ভিডিঅ'ত খৰকৈ পাৰ হৈ গৈছোঁ ইমান ধৰিব নোৱাৰে কিন্তু সন্মুখৰ পৰা আপুনি যেতিয়া দেখিব অতি বিতুপন মানে খুব ধুনীয়া এইবিলাক ইউকেলিপ্টাছ গছবোৰ আছে পথাৰবোৰ চক কিমান চাফা বহুত পৰিপাটি মানে কোনোফালে লেতেৰা নেদেখে আৰু আহি আহি আমি এয়া হাৰিয়ানাত সোমালোহি হাৰিয়ানা গাঁৱত প্ৰথমতে সোমাইছোঁ এয়া ইয়াৰ পৰা আমি যাম কৈথাল চহৰলৈ এতিয়া আমি গৈ আছোঁ লাহে লাহে অলপ সময়ৰ পাছতে পামগৈ গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব খুব বেছি গৰম দেই বহুত প্ৰচণ্ড গৰম আমাৰ অসমতকৈ বহুত বেছি গৰম ইয়াত আৰু ইয়াৰ ঘৰৰ ছিষ্টেমবোৰ দেখিছে নহয় কিমান জইন হৈ থাকে লগালগিকৈ সকলো গাঁৱতো একেই ছিষ্টেমটো ঘৰবোৰ চব জইন ওপৰৰ চতে মানে আপুনি খোজকাঢ়িব পাৰে ইঘৰৰ পৰা সিঘৰলৈ এই যে চিনেমাবোৰত দেখোঁ তেনেকুৱা ধৰণৰ এয়া আৰু এওঁলোকো খুব কৃষিভিত্তিক মানে আৰু সেইকাৰণে এওঁলোকৰ ঘৰত বহুত ডাঙৰ আমাৰতো অসমত দেখা গৰুতকৈ বহুত ডাঙৰ গৰু আছে এওঁলোকৰ মাজে মাজে মানে এনেকুৱা ঠাইও আছে যিবিলাক পাৰ হৈ আমি কৈথাল পাইছোঁ গতিকে গাঁও এনেকুৱা ঘাঁহনি ৰাস্তা এনেকৈ ধুনীয়া সেইবিলাকৰ মাজেৰে গৈ আমি অৱশেষত কৈথাল পালোগৈ